নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সঁহাৰি অসম ইউটিউব চেনেলৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'তে আপোনালোকে জানিব যে কেনেকৈ আপুনি এটা CSC পৰ্টেলত ৰেজিষ্টাৰ কৰিবলৈ পাৰিব আপোনাৰ ekendra.com। এই পৰ্টেলটোত বন্ধুসকল আপোনালোকে সকলো ধৰণৰ কমন সাৰ্ভিস যেনেকৈ আপোনাৰ UTI পেন কাৰ্ড এপ্লাই, UTI ভোটাৰ কাৰ্ড কাৰেকশ্যন আৰু বিভিন্ন ধৰণৰ বেংকিং সাৰ্ভিসেছ আপুনি পাব। মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ আৰু বিভিন্ন ধৰণৰ বেংকিং সাৰ্ভিসেছ আপুনি ইয়াত পাই যাব। লগতে আপুনি মানি ট্ৰান্সফাৰ, মাইক্ৰ ATM আৰু বিভিন্ন ধৰণৰ অন্যান্য সাৰ্ভিসসমূহ আপুনি এই যেটো পৰ্টেল আছে বা এই যেটো CSC আপোনাৰ পৰ্টেল আছে সেইটোৰ মাধ্যমেৰে আপুনি এই কমন সাৰ্ভিসসমূহ প্ৰভাইড কৰিবলৈ পাৰিব আৰু আপুনি ইয়াৰ পৰা আৰ্নিং কৰিবলৈ পাৰিব। বন্ধুসকল, এইটো আপোনাৰ একেবাৰে সিম্পল ৱেবসাইট হয় য'ত নেকি আপুনি ফ্ৰী অফ কষ্ট ৰেজিষ্টাৰ কৰিবলৈ পাৰে। মই আপোনাক জনাম যে কেনেকৈ আপুনি ফ্ৰী অফ কষ্ট আপোনাক ইয়াত নিজকে ৰেজিষ্টাৰ কৰিবলৈ পাৰিব। তাৰ পিছত সেই কমন সাৰ্ভিসবোৰ জনসাধাৰণক বা আপোনাৰ পাব্লিকক প্ৰভাইড কৰি আপুনি আৰ্ন কৰিবলৈ পাৰে। বন্ধুসকল, CSC চেণ্টাৰ হৈছে এটা কমন সাৰ্ভিস চেণ্টাৰ য'ত নেকি আপুনি সকলো ধৰণৰ কমন সাৰ্ভিস যেনেকৈ আপোনাৰ পেন কাৰ্ড এপ্লাই, ভোটাৰ কাৰ্ড কাৰেকশ্যন এপ্লাই, বিভিন্ন ধৰণৰ সৰু সুৰা বেংকিং সাৰ্ভিসেছ আপুনি পাব্লিকক প্ৰভাইড কৰিবলৈ পাৰে। আৰু তাৰ বিপৰীতে আপুনি কিছুমান কমিশ্যন লাভ কৰিবলৈ পাৰে। এটা নিৰ্ধাৰিত পৰিমাণৰ কমিশ্যন আপুনি সেই পাৰ ট্ৰানজেকশ্যনৰ অনুসৰি আপুনি লাভ কৰিবলৈ পাৰে বা পাৰ আপোনাৰ যিকোনো সাৰ্ভিসৰ বিপৰীতে আপুনি তাৰ কমিশ্যন লাভ কৰিবলৈ পাৰে। হয় বন্ধুসকল, এইটো এটা ডিজিটেল সেৱা হয় যিটো নেকি CSC বা কমন সাৰ্ভিস চেণ্টাৰ বুলি কোৱা হয়। এইটো আপুনি যদি ৰেজিষ্টাৰ কৰিবলৈ বিচাৰে এইটো আপুনি আপোনাৰ ekendra ৱেবছাইটত আপুনি কৰিবলৈ পাৰে। এইটো এটা আপোনাৰ এটা CSC হয় বা কমন সাৰ্ভিস হয়। এইটো আপুনি ৰেজিষ্টাৰ কৰিবৰ কাৰণে যদি আপুনি ৰেজিষ্টাৰ কৰে ইয়াত আপুনি মোবাইল ৰিচাৰ্জ, মানি ট্ৰান্সফাৰ, আপোনাৰ APS, তাৰপিছত বিভিন্ন ধৰণৰ বেংকিং সাৰ্ভিস যেনে DTH ৰিচাৰ্জ পাব। লগতে আপুনি বেলেঞ্চ ইনকুৱাৰী সাৰ্ভিস দিব পাৰিব, মিনি ষ্টেটমেণ্ট দিব পাৰিব, আধাৰ পে, ইলেক্ট্ৰিচিটি বিল, গেছ বুকিং, ৱাটাৰ বিল পে, লোন বিল, EMI বিল পে, লগতে আপুনি কেবল TV ৰিচাৰ্জ কৰিবলৈ পাৰিব। লগতে স্কুল ফিজ দিবলৈ পাৰিব, ইঞ্চুৰেঞ্চ পে কৰিব পাৰিব, মাইক্ৰ ATM ল'বলৈ পাৰিব, পে আউট কৰিব পাৰিব, ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিবলৈ পাৰিব, লগতে পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব, পেন কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব, ভোটাৰ আইডি কাৰেকশ্যন কৰিব পাৰিব, ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰি দিব পাৰিব পাব্লিকক। আপুনি বেলেগ DTH বুকিং কৰিব পাৰিব। আপুনি বহুত বেলেগ কেছ ডিপজিট আছে, কেছ ডিপজিট সাৰ্ভিস আছে। লগতে আপোনাৰ বেলেগ আপোনাৰ সুবিধা আছে যিসমূহ সাৰ্ভিস আপুনি পাব্লিকক প্ৰভাইড কৰি আপুনি তাৰ বিপৰীতে কমিশ্যন লাভ কৰিবলৈ পাৰে। হয় বন্ধুসকল, আপুনি পাব্লিকৰ পৰা কোনো কমিশ্যন লোৱাৰ প্ৰয়োজন নাই। সেই কমিশ্যন আপুনি পাব এই যেটো পৰ্টেল আছে সেই পৰ্টেলত আপুনি পাৰ সাৰ্ভিসৰ বিপৰীতে যিকোনো সাৰ্ভিসৰ বিপৰীতে যদি এইসমূহ সাৰ্ভিসৰ ভিতৰত কোনো এটা সাৰ্ভিস আপুনি প্ৰভাইড কৰে আপোনাৰ পাব্লিকক সকলো সাৰ্ভিস প্ৰভাইড কৰিবলৈ পাৰিব। তাৰ বিপৰীতে এটা নিৰ্ধাৰিত পৰিমাণৰ আপুনি কমিশ্যন পাই যাব। বন্ধুসকল, ইয়াৰ দ্বাৰা আপুনি আৰ্ন কৰিবলৈ পাৰিব। হয় বন্ধুসকল, এইটো এটা ভাল CSC পৰ্টেল হয়, কমন সাৰ্ভিস চেণ্টাৰ য'ত নেকি আপুনি পাব্লিকক বিভিন্ন ধৰণৰ আপুনি সুবিধা দি ডিজিটেল সুবিধা আপুনি প্ৰদান কৰি বা সাৰ্ভিসেছ প্ৰদান কৰি আপুনি তাৰ বিপৰীতে সুন্দৰ কমিশ্যন ল'ব পাৰে। হয় বন্ধুসকল, এই যেটো ৱেবছাইট আছে বা এই যেটো CSC পৰ্টেল আছে ইয়াত ৰেজিষ্টাৰ কৰিবলৈ কোনো ধৰণৰ আপুনি পইচা দিব নালাগে বা ফিজ দিব নালাগে। ইয়াত আপুনি ফ্ৰী অফ কষ্ট ৰেজিষ্টাৰ কৰিবলৈ পাৰিব। তাৰ কাৰণে আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন এটা টেব পাব। ইয়াৰ ওপৰৰ ফালে চাব পাৰে আপুনি হোমৰ পিছত আপোনাৰ বিভিন্ন ধৰণৰ টেব আছে। ইয়াত টেবসমূহৰ ভিতৰত এটা ৰেজিষ্ট্ৰেশ্যন টেব পাব। ৰেজিষ্ট্ৰেশ্যন টেবৰ ভিতৰত যদি আপুনি যায় তেতিয়া আপুনি ইয়াত ৰেজিষ্টাৰ কৰিবলৈ পাৰিব। প্ৰথমতে আপুনি ইয়াত সাৰ্ভিস কেটেগৰী আপুনি চুজ, ইয়াত দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন বা নিউ মেম্বাৰ ৰেজিষ্ট্ৰেশ্যন লিখা আছে। ইয়াত মই এজেণ্ট চুজ কৰিম। তাৰপিছত ইয়াত ৰেফাৰেল কোড যদি আপোনাৰ আছে সেইটো দি দিব। আপুনি চিম্পলি এইটো গুগলত চাৰ্চ কৰি ল'ব পাৰে, কিন্তু মোক ইয়াত প্ৰয়োজন নাই ৰেফাৰেল কোডৰ। গতিকে ইয়াত মই বাকী সকলোবোৰ তথ্য ফিল কৰি দিম। মোৰ নাম, মোৰ ইমেইল এড্ৰেছ, মোৰ মোবাইল নাম্বাৰ, পিন কোড, এড্ৰেছ, চিটি নেম, এই সকলোবোৰ মই ইয়াত এণ্টাৰ কৰি ইয়াত মই সাবমিট অপশ্যনত আপুনি ক্লিক কৰিব। ইয়াত মই যেতিয়া নেকি সকলো অপশ্যন আপুনি ফিল কৰিব, তাৰপিছত যেতিয়া নেকি আপুনি সাবমিট অপশ্যনত ক্লিক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হ'ব। মোবাইল নম্বৰত আপোনাৰ ID আৰু পাছৱৰ্ড চেঞ্জ কৰিব। তাৰ দ্বাৰা আপুনি ইয়াত লগইন কৰিব। লগইন কৰাৰ পিছত আপুনি আপোনাৰ ডেছবৰ্ডটো ইয়াত পাই যাব যিটো ৱেবছাইট আছে। ইয়াত মই লগইন কৰি লৈছোঁ। তাৰপিছত ইয়াত চাব পাৰে মোৰ ডেছবৰ্ড, আপোনাৰ ৱালেট আছে, সাৰ্ভিসেছ আছে। সাৰ্ভিসেছৰ ভিতৰত আপুনি সকলো ধৰণৰ আপুনি সেৱাসমূহ পাব বা সাৰ্ভিসেছসমূহ পাব যিসমূহ নেকি আপুনি পাব্লিকক আপুনি প্ৰভাইড কৰিবলৈ পাৰে আৰু তাৰ দ্বাৰা আপুনি এটা কমিশ্যন আৰ্ন কৰিবলৈ পাৰে। হয় বন্ধুসকল, আপুনি সাৰ্ভিসেছ টেবত যদি আপুনি যায় তেতিয়া আপুনি ইয়াত সকলো ধৰণৰ সাৰ্ভিসেছ দেখিবলৈ পাব। আপুনি বিল পেমেণ্ট হওক বা আপোনাৰ বেংকিং সাৰ্ভিসেছেই হওক,
বা আপোনাৰ UTI পেন কাৰ্ড এপ্লাই হওক বা ভোটাৰ কাৰ্ড এপ্লাই হওক সকলো সাৰ্ভিসেস আপুনি সাৰ্ভিসেস টেবত আপুনি দেখিবলৈ পাব তাৰ কাৰণে সাৰ্ভিসেস টেবত ক্লিক কৰিব আৰু আপোনাৰ যিমানবোৰ নেকি অনলাইন ডিজিটেল সাৰ্ভিস আছে সকলো সাৰ্ভিস আপুনি ইয়াত চাব পাৰিব ইয়াত দেখিছে আপোনাৰ সকলো সাৰ্ভিস মোবাইল ৰিচাৰ্জৰ পৰা বা DTH ৰিচাৰ্জ ফ্লাইট বুকিং বা সকলো ধৰণৰ সাৰ্ভিস বেংকিং সাৰ্ভিস আপোনাৰ সকলো সাৰ্ভিস ইয়াত আছে এই সাৰ্ভিসসমূহ আপুনি ব্যৱহাৰ কৰিবলৈ পাৰে আপুনি পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে এপ্লাই কৰি দিব পাৰে বা ভোটাৰ কাৰ্ড কাৰেকশ্যন কৰিবলৈ পাৰে সকলো ধৰণৰ আপুনি ডিজিটেল সাৰ্ভিসসমূহ ইয়াত ব্যৱহাৰ কৰিবলৈ পাৰে ইয়াত বন্ধুসকল আৰু বেলেগ বেলেগ সাৰ্ভিসও এড হৈ আছে আপোনাৰ ইয়াত আপুনি যদি আপোনাৰ আইডিখন প্ৰিন্ট কৰিবলৈ বিচাৰে ইয়াত প্ৰিন্ট অপচনত আপুনি ক্লিক কৰি আপোনাৰ নিজৰ আইডেন্টিটিখন আপুনি প্ৰিন্ট কৰিবলৈ পাৰে আপুনি যে এজন CSC চেণ্টাৰৰ আপোনাৰ এজেন্ট হয় হেতু আপোনাৰ যদি আপোনাক এখন আপোনাৰ প্ৰিন্ট আউট লাগে প্ৰিন্ট আউট বা আপোনাৰ প্ৰুফ লাগে তেতিয়া আপুনি এইখন আপুনি প্ৰিন্ট কৰি ল'ব পাৰে আপুনি এখন আপোনাৰ আইডি হিচাপে আপুনি এইখন ব্যৱহাৰ কৰিবলৈ পাৰে হয় বন্ধুসকল এইখন আপুনি প্ৰিন্ট আউট কৰিবৰ কাৰণে প্ৰিন্ট নাও অপচনত ক্লিক কৰি আপুনি এইখন আপুনি সিম্পলি সাৰ্টিফিকেটখন আপুনি প্ৰিন্ট কৰি ল'ব পাৰে হয় বন্ধুসকল ইয়াত যদি মই বিচাৰো প্ৰিন্ট কৰি ল'ব পাৰো সিম্পলি ইয়াত আপুনি প্ৰিন্ট অপচনত ক্লিক কৰি এইটো প্ৰিন্ট কৰি আপুনি নাইবা আপুনি আপোনাৰ গ্যালাৰীটো সেভ কৰি থব পাৰে তাৰ পিছত আপুনি প্ৰিন্ট কৰিবলৈ পাৰে ইয়াত মই ইয়ানে আপোনাৰ গ্যালাৰীত সেভ কৰি থৈ দিছো মোৰ যিখন সাৰ্টিফিকেট আছে ইয়াত আপুনি আপোনাৰ CSC চেণ্টাৰৰ সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে বা আপোনাৰ প্ৰিন্ট আউট কৰিবলৈ পাৰে ইয়াত দেখিছে সকলো সাৰ্ভিসেস আপোনাৰ আছে সাৰ্ভিসৰ ভিতৰত আপুনি সকলো সাৰ্ভিসেস পাব যিমানবোৰ নেকি বেংকিং হওক আপোনাৰ UTI এপ্লাই হওক পেন কাৰ্ড এপ্লাই হওক বা ভোটাৰ আইডি কাৰেকশ্যন এপ্লাই হওক সকলো ধৰণৰ আপোনাৰ সাৰ্ভিসেস কোন প্ৰভাইড কৰিবলৈ পাৰে এই সাৰ্ভিসেস টেবৰ ভিতৰত আপুনি যদি বিচাৰে আপুনি মাইক্ৰো ATM ল'বলৈ তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে ইয়াত সিম্পলি ইয়াত আপুনি ফ্ৰী অফ কষ্ট ৰেজিষ্ট্ৰেচন কৰিবলৈ পাৰে আপুনি আপোনাৰ মোবাইল ৰিচাৰ্জ পৰা আপুনি মোবাইল ৰিচাৰ্জ কৰিব পাৰে লগতে ফ্লাইট বুকিং কৰিব পাৰে লগতে পেন কাৰ্ডৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে আপুনি যদি বেলেগৰ পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰিবলৈ বিচাৰিছে সেইটো কৰিবলৈ ভোটাৰ আইডি কাৰেকশ্যন কৰিবলৈ পাৰে এই সকলো সাৰ্ভিসেস এই ডিজিটেল সেৱাৰ মাধ্যমেৰে আপুনি প্ৰভাইড কৰিবলৈ পাৰে আৰু তাৰ বিপৰীতে ইয়াত আপুনি কমিশন পাবলৈ পাৰে আপুনি বন্ধুসকল এই যেটো CSC আপোনাৰ পোৰ্টেল আছে সেইটো যদি ব্যৱহাৰ কৰিবলৈ বিচাৰে ডেসক্ৰিপচনত লিংক পাব তাৰ পৰা আপুনি গৈ ইয়াত ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু এই CSC সাৰ্ভিস ব্যৱহাৰ কৰি আপুনি কিছু আৰ্ন কৰিবলৈ পাৰিব হয় বন্ধুসকল আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো দেখিলে লগ পাম অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'ত ধন্যবাদ জয় ৰাম